নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ পিজেবি আছামৰ জিকে শিতানলৈ। আপোনালোক সকলোলৈকে দুখৰ মাজতো অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ হিয়াৰ পৰা ওলগ যাছিলোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ বিহুৰ উপলক্ষে বিহু বিষয়ক 10টা প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। যোৱাবাৰৰ প্ৰশ্ন আছিল বিশ্বৰ বৃহত্তম নদীদ্বীপ কোনখন? শুদ্ধ উত্তৰটো হৈছে মাজুলী। প্ৰথম 10গৰাকী শুদ্ধ উত্তৰ দেউতাসকলৰ নামসমূহ হৈছে এনেধৰণৰ: বিশ্বজিৎ ৰাজখোৱা, নাৰায়ণ ভূঞা, মণিকা ৰাজখোৱা, লীনা হাজৰিকা, ৱৰ্ল্ড অৱ জিঅ'গ্ৰাফী, পৰিস্মিতা ভূঞা, ৰিঞ্জি গগৈ আৰু জিজ্ঞাছ গেলেৰী। শুদ্ধ উত্তৰ দেউতাসকলক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু যিসকল লোকে অংশগ্ৰহণ কৰিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আহকচোন প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়োঁ। এক নম্বৰ প্ৰশ্ন, চ'তৰ সংক্ৰান্তিৰ দিনা কি বিহু উদযাপন কৰা হয়? উত্তৰটো হৈছে বহাগ বিহু। 2 নম্বৰ হৈছে বিহুৰ মূল অনবদ্য বাদ্যই হ'ল ঢোল আৰু এই ঢোলক অসমীয়া লোকে কি বাদ্য বুলি গণ্য কৰে? উত্তৰটো হৈছে দেৱবাদ্য। 3 নম্বৰ, বহাগ বিহুত বিহুৱতীয়ে ওঠত ব্যৱহাৰ কৰা ৰংবিধৰ নাম কি? উত্তৰটো হৈছে বৰমথুৰি। 4 নম্বৰ, ম'হৰ শিঙৰ পেপাৰ বজোৱা অংশটোক কি বুলি কোৱা হয়? উত্তৰটো হৈছে চুপহী। 5 নম্বৰ, পেপাৰ এটাৰ মুখত দি বজোৱা অংশক কি বুলি কোৱা হয়? উত্তৰটো হৈছে বেহু। 6 নম্বৰতে, ঢুলীয়াই বজোৱা গগনাবিধৰ নাম কি? উত্তৰটো হৈছে ৰামধন গগনা। 7 নম্বৰতে, বিহু নৃত্যত ব্যৱহাৰ হোৱা সুতুলি নামৰ বাদ্যত কেইটা ফুটা থাকে? উত্তৰটো হৈছে 3টা। বিহুত ব্যৱহাৰ হোৱা জাপিটো কোন দেশত জন্ম হৈছিল? উত্তৰটো হৈছে চীন দেশত। ঢোলৰ বুৰতি কেইডাল? উত্তৰটো হৈছে এডাল। 10 নম্বৰতে, বিহু সংযোজিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? উত্তৰটো হৈছে স্মৃতিৰ পৰশ। 1965 চনত প্ৰকাশ পাইছিল। শেষত আপোনালোকলৈ এটা সাঁথৰ আগবঢ়ালোঁ। ৰজাৰ আলিবাট তিয়াব পাৰি, শুকুৱাব নোৱাৰি। উত্তৰটো কমেণ্ট কৰি জনাব নাপাহৰিব। প্ৰথম 10গৰাকী শুদ্ধ উত্তৰ দেউতাসকলৰ নামসমূহ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো কেনে লাগিল জনাব নাপাহৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।